ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ গণিত পাঠ্যপুথিৰ পাঠ নম্বৰ 6 হৰনামৰ পাঠটোৰ 78 নম্বৰ পেজৰ পৰা কেইটামান বৰ ইন্টাৰেষ্টিং হৰনাংক কৰিব দিছে আমি আজি এই ভিডিঅ'টোত সেই হৰনাংক কেইটাৰ বিষয়ে আলোচনা কৰিম এতিয়া চোৱা মই পেজটো উলিয়াই ৰাখিছো তোমালোকৰ পাঠ্যপুথি মেলি 78 নম্বৰ পেজটো উলিয়াই লবা ইয়াতে কি দিছে চোৱা 35ক 10 ৰে হৰণ কৰিব লাগে 10 ৰে 35ক হৰণ কৰিব লাগে b2 10 ৰে 421ক হৰণ কৰিব লাগে c2 10 ৰে 12ক হৰণ কৰিব লাগে আৰু এইফালে d2 10 ৰে 5010ক হৰণ কৰিব লাগে ঠিক আছে এতিয়া আমি প্ৰথমে অংককিটা আমি নৰমালি যেটো দীঘল নিয়মেৰে কৰো সেই নিয়মৰ মতে আমি কৰি যাও আৰু পিছত এটা উজু ট্ৰিক শিকাম যেটো আমি একদম সেকেন্ডৰ ভিতৰতে উত্তৰ উলিয়াই দিব পাৰিম অলৰাইট এতিয়া চোৱা প্ৰথম অংকটো আমাক কি দিলে 10 ৰে 35ক হৰণ কৰিব লাগে নহয়নে 35ক হৰণ কৰিব লাগে তেতিয়াহলে আমি কিমান বাৰ দিব পাৰিম আমি দিব পাৰিম 3 বাৰ ঠিক আছে 3 বাৰ দিলো 30 হৈ গল তাৰ পিছত মাইনাস কৰিলো 5 হৈ গল বুজি পাইছানে কথাটো একদম উজু আৰু এটো তোমালোকে হৰণ অংক ইমান দিনে কৰি আহিছে গতিকে এটো সবে পাৰিব তো ইয়াতে কি হল তেতিয়াহলে ইয়াতে আমাৰ ভাগফল আৰু ভাগশেষ এটো ভাগফল ললে 3 আৰু ভাগশেষ ললে 5 অলৰাইট নেক্সট টু চাও তাৰ পিছত ইয়াতে আমাক 10 ৰে কিমানক কৰিব দিছে 421ক কৰিব দিছে 421ক কৰিব দিছে এই ক্ষেত্ৰত আমি কিমান কেবাৰ দিব পাৰিম আমি ম্যাক্সিমাম প্ৰথমে আমি 4 বাৰ দিব পাৰিম 40 হৈ গল তাৰ পিছত এটো মাইনাস কৰিলো 2 হৈ গল ওপৰৰ 1 টো আমি তললে নমাই নিলো 21 হল তাৰ পিছত আমাৰ এটো তাৰ পিছত আমি কিমান বাৰ দিব পাৰিম আমি দুবাৰ দিব পাৰিম দুবাৰ দিলে এটো কি হ'ব 20 হ'ব আৰু আমাৰ ভাগশেষ কিমান থাকিব 1 থাকিব ঠিক আছে গতিকে আমি এই ক্ষেত্ৰত আমি কি দেখিলো যে আমাৰ ভাগফল কিমান পালো আমি 42 পালো আৰু ভাগশেষ পালো আমি 1 ওকে নেক্সট কি হৈছে আমাৰ 10 ৰে যদি আমি 1200 1200ক কৰো তেতিয়াহলে কি হ'ব 1200ক যদি আমি কৰো এই ক্ষেত্ৰত আমি প্ৰথমে এবাৰ দিব পাৰিম তো 10 গুণ 10 হৈ গল তাৰ পিছত এটো আমি মাইনাস কৰিলো 2 তাৰ পিছত ওপৰৰ 0 টো প্ৰথম আমি নমালো 20 হৈ গল তাৰ পিছত আমি দুবাৰ দিলো 20 হৈ গল ঠিক আছে তাৰপৰ পুনৰ মাইনাস কৰিলো ওপৰৰ 0 টো পুনৰ নমালো তাৰপৰ আমি এতিয়া কি কৰিম এতিয়া আমি এখিনতে হেক কৰিম নিশ্চয় নকৰো এতিয়া আমি কি কৰিলো পুনৰ 0 বাৰ দিব লাগিব 0 বাৰ দিলে এখিনতে 0 হ'ব তাৰ পিছত আমি কি পালো মাইনাস যদি আমি কৰো এতিয়া আমি 0 পাম ঠিক আছে তো এই ক্ষেত্ৰত আমাৰ কি হল তেতিয়াহলে আমি ইয়াতে কি পালো আমি ভাগফল পালো 120 আৰু আমাৰ যেটো ভাগশেষ ৰিমাইন্ডাৰ ওলালে 0 নেক্সট এতিয়া চোৱা ইয়াতে আমি এবাৰ 10 ৰে আমাৰ কিমান কৰিব লাগে 5010ক কৰিব লাগে এই ক্ষেত্ৰত আমি কি এবাৰ দিব পাৰিম আমি ম্যাক্সিমাম প্ৰথমে 5 বাৰ দিব পাৰিম তো 50 হৈ গল তাৰ পিছত এটো আমি মাইনাস কৰিলো 00 এফালে আমি বাহতে 0 নাপাটো তাৰ পিছত আমি কি কৰিলো এটো একটো তললে নমাই আনিলো ঠিক আছে কিন্তু হৰণ অংকত একেলগে আমি দুটা সংখ্যা নমাব নোৱাৰো এই কথাটো তোমালোকে নিশ্চয় জানা যদি আমি কি কৰিব লাগে 10 ৰে 1ক ভাগ কৰিব লাগে কে ভাগ কৰিব পাৰিম এভাগো কৰিব নোৱাৰো অৰ্থাৎ কি 0 ভাগ কৰিব পাৰিম গতিকে আমি ইয়াতে কি দিলো 0 এটা দিব লাগিব তো 0 এটা দিয়াৰ লগে লগে কি হল 0 এটা আমি তলত পালো পুনৰ এতিয়া মাইনাস কৰিলে তললে 1 নামি আহিব তাৰ পিছত নেক্সট আমাৰ কামটো হ'ব ওপৰৰ যেটো 0 আছে 0 টো নমাই আনা এতিয়া কি হ'ব গতিকে আমি 10 ৰে 10ক ভাগ কৰিব লাগে কে ভাগ দিব পাৰিম এভাগ দিব পাৰিম নহয়নে এভাগ দিলো তাৰ পিছত আমি কি কৰিলো যদি আমি মাইনাস কৰো তেতিয়াহলে আমি কিমান পাম 0 পাম অলৰাইট তেতিয়াহলে এটো আমাৰ গোটেইকিটা অংকৰে আমি উত্তৰ পাই গলো আমি ইয়াত কিমান পালো 501 পালো আৰু ইয়াতে ভাগশেষ আমি 0 পালো ঠিক আছে তে কথাটো বুজি পাইছানে এতিয়া মই তোমালোকক ক্লাছত এটা উজু ট্ৰিক শিকাই দিম যেটো ট্ৰিক্সৰ দ্বাৰা এইখিনি অংক এই ধৰণে নকৰিলো আনসাৰ আমি একদম সহজে আমি পাই যাম ঠিক আছে পিছত কম মই এতিয়া আৰু অলপ বুজাই লওঁ তোমালোকক কি আছে আৰু তাৰ নেক্সট আমাক কি কৰিব দিছে জানানে এইখিনতে আমাক এবাৰ 100 ৰে কৰিব দিছে নেক্সট তোমালোকে 79 পেজত ওলাবা আমি পটাপট এগিটাও কৰিবলৈ চেষ্টা কৰো আহা ইয়াতে আমাক কি দিছে 100 ৰে আমি কি কৰিব লাগে 405ক কৰিব লাগে আমি ম্যাক্সিমাম ইয়াতে কিমান বাৰ দিব পাৰিম যেহেতু ইয়াতে তিনটা সংখ্যা আছে ইয়াতে আমি তিনটা সংখ্যাকে লব লাগিব আমি ম্যাক্সিমাম 4 বাৰ দিব পাৰিম কিমান হ'ব 400 হৈ যাব তাৰ পিছত তো আমি মাইনাস কৰিলে কিমান পাম তললে 5 নামি আহিলে নহয়নে তললে আমাৰ 5 নামি আহিলে এতিয়া আমাৰ এই অংকটো কৰা হৈ গৈছে এতিয়া আমি ইয়াতে কি পালো 4 আমি কি পাইছো
ভাগফল আৰু আমি 5 পালো ভাগ 1 নেক্সটত কি হ'ব নেক্সট আমি যদি কৰো ইয়াতে 100 আমাক 111 কৰিব দিলে ইয়াতে আমি ম্যাক্সিমাম এবাৰ দিব পাৰিম এবাৰ দিলে আমাৰ 100 হৈ গল তাৰ পিছত নেক্সট আমাৰ যেটো 11 হে 11 টো আমাৰ কি হ'ব ভাগ শেষত ৰব গতিকে এই ক্ষেত্ৰত আমি কি দেখিলো যে ভাগফল পালো 1 আৰু ভাগ শেষ পালো আমি 11 ঠিক আছে তাৰ পিছত নেক্সট এটো আমাৰ কি হৈছে 100 ৰে আমি পুনৰ কৰিব লাগে 344 কৰিব লাগে 344 কৰিবলৈ হলে ম্যাক্সিমাম আমি 3 বাৰ দিব পাৰিম 3 বাৰ দিলে আমাৰ 300 হৈ গল 300 হৈ গল নেক্সট আমি এটো যদি মাইনাস কৰো তেতিয়া আমাৰ কিমান হ'ব 44 হ'ব গতিকে আমাৰ যেটো ভাগফল আৰু ৰিমাইন্ডাৰ আমি কিমান পালো তো ভাগফল পালো 3 আৰু ৰিমাইন্ডাৰ বা ভাগ শেষ পালো আমি 44 ঠিক আছে নেক্সট আমি ডি নম্বৰটো 100 ৰে আমি কাট কৰিব লাগিব 5000 দুখক কৰিবলৈ লাগিব 5000 দুখক কৰিম তা 5000 দুখক কৰিবলৈ হলে আমি যেহেতু এফালে তিনটা সংখ্যা আছে গতিকে এফালে আমি 5 2 শূন্য তিনটা সংখ্যা লম 520 আমি ম্যাক্সিমাম কিমান দিব পাৰিম 5 বাৰ দিব পাৰিম 500 হল 500 হৈছে তাৰ পিছতে এতিয়া আমি মাইনাস কৰিলে কিমান পাম এটো 0 2 তাৰ পিছত এটো যদি আমি 0 নমাই আনো তেতিয়া 200 হৈ গল তাৰ পিছত আমি 100 ৰে 200 ক ম্যাক্সিমাম কিমান ভাগ দিব পাৰিম দুভাগ দিব পাৰিম গতিকে দুভাগ দিলো 200 হৈ গল ঠিক আছে আৰু আমাৰ কি ওলালে এতিয়া ইয়াতে আমি কিমান পালো ভাগফল কিমান পাইছো ভাগফল পাইছো আমি 52 আৰু ভাগ শেষ পালো 0 ঠিক আছে নেক্সট ট্ৰিক্স তো হিকাৰ আগতে আমি আৰু 1000 ৰে কেনেকৈ কৰিব পাৰি হেতু কথাও চাই লও আহাম এতিয়া আমি 10 ৰে কৰিছো 100 ৰে কৰিছো এবাৰ আমি 1000 ৰে কৰিম এতিয়া আমি নেক্সট কি কৰিব লাগে আমি এইগিটাক আমাক কি হেৰ দিছে 1000 ৰে কৰিব দিছে গুটেই গিটাকে আমি 1000 ৰে কৰিব লাগে হৰণ আমি জেনাৰেল দীঘল নিয়মৰ মতে আমি 1000 ৰে কেনেকৈ কৰিম হেতু আমি ফটাফট চাই লও আহা 1000 এটো নেক্সট আমি কিমান কৰিব লাগে 5000 দুখক কৰিব লাগে 5000 দুখক কৰিলে আমি কিমান দিম ম্যাক্সিমাম ইয়াতে আমি 5 বাৰ দিব পাৰিম 5 বাৰ দিলে কি হ'ব 5000 হৈ গল আৰু নেক্সট এটো যদি আমি মাইনাস কৰো তেতিয়া হলে আমাৰ কিমান পাম 200 পাম তাৰ মানে ভাগ শেষ 200 পালো এই ক্ষেত্ৰত আমি কি দেখিলো যে আমি কি পালো 5 ভাগফল আৰু 200 আমি পালো কি ভাগ শেষ ঠিক আছে নেক্সট এতিয়া আমি আকৌ 1000 ৰে কি কৰিব লাগে আমি 4030 কৰিব লাগে 4030 কৰিব লাগে ইয়াতে আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম ম্যাক্সিমাম আমি 4 বাৰ দিব পাৰিম নহয় নে 4 বাৰ দিলো 4 বাৰ দিলে কি হ'ব 4000 হৈ গল তাৰ পিছত আমি এটো যদি আমি মাইনাস কৰো কিমান পাম 0 এফালে 30 পালো নহয় নে তাৰ পিছত এফালে নেক্সট এতিয়া আমি ইয়াত কি দেখিলো ইয়াতে আমি কি দেখিছো যে ইয়াতে আমি ভাগফল পালো 4 আৰু ভাগ শেষ পালো 30 ঠিক আছে নেক্সট আমাৰ আৰটা আছে এটো হৈছে 1000 তাৰ পিছতে আমি কিমানক হৰণ কৰিব লাগিব 85000 85670 ইয়াক আমি হৰণ কৰিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম এই ক্ষেত্ৰত এফালে যেহেতু 4টা সংখ্যা আছে টোটাল গতিকে আমি এফালে 4টা সংখ্যা লম এইকিটা মই বাৰে বাৰে বুজাই থকা নাই আৰু এইকিটা তোমালোকে নিশ্চয় বুজি পাইছা ইয়াতে আমি ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম 8 বাৰ দিব পাৰি 8 বাৰ দিলে কিমান হ'ব 8000 হৈ যাব ঠিক আছে 8000 হৈ গল তাৰ পিছত যদি আমি ইয়াক এতিয়া মাইনাস কৰো তেতিয়ালে কি হ'ব এফালে 7 হৈ গল 6 হৈ গল 5 হৈ গল ঠিক আছে তাৰ নেক্সট কামটো কি হ'ব আমাৰ ইয়াৰ 0 টো নমাই আনা তেতিয়া আমি আৰু ম্যাক্সিমাম কিমান বাৰ দিব পাৰিম ইয়াতে আমি আৰু 5 বাৰ দিব পাৰিম তো 5 বাৰ দিলে কি হ'ব পুনৰ 5000 হৈ গল 5000 হৈ গল তাৰ পিছতে এটো আমি পুনৰ মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হ'ব 076 আৰু যাবনে আৰু বাৰ না যায় ঠিক আছে এতিয়া চোৱা আমি গুটেখিনিৰে কি কৰিলো আমি আনসাৰ উলিয়াই দিলো এটা শৰ্ট টিক শিকাই আছো শৰ্ট টিক শিকোৱাৰ পিছত তোমালোকে আৰু কিছু অংক আমি মুখে মুখে কেনেকৈ উলিয়াব পাৰি সেই কথাটো চাম ঠিক আছে শৰ্ট টিকটো কি এতিয়া আমি অলপ বুজিবলৈ যত্ন কৰো আহা এতিয়া চোৱা এই অংকবিলাক আমি দীঘল নিয়মেৰে নকৰি এটা একদম উজু বুদ্ধি আছে সেই উজু বুদ্ধিটো যদি আমি এপ্লাই কৰো তেতিয়ালে এইখিনি অংক কৰি থকা আমাৰ প্ৰয়োজন নাই বুজি পাইছানে কথাটো বুদ্ধিটো কি এতিয়া তা বুদ্ধিটো কি এতিয়া যেতিয়া আমাক যিকোনো সংখ্যাক 10 100 1000 বা এই ধৰণে আমাৰ হৰণ কৰিবলৈ দিব তেতিয়ালে আমি কি বুদ্ধি লগাব লাগিব জানে আমি প্ৰথমে চাম ইয়াতে 10ত 0 কেটা আছে 10ত অবিয়াসলি 0 এটাই থাকিব গতিকে সদায়
এই যেটো এককৰ ঘৰৰ সংখ্যা সদায় ভাগ শেষত যাব বাকিখিনি সংখ্যা কি হ'ব ভাগফলত ৰব কথাটো বুজি পালানে এতিয়া সয় ইয়াতে আমি কি পালো ইয়াতে 0 এটা আছে নহয় না 0 এটা আছে গতিকে এফালৰ এককৰ ঘৰৰ সংখ্যাটো কি হৈছে ভাগ শেষত ৰৈছে এটো ভাগ শেষত ৰলে আৰু বাকি তিনিটো আমাৰ ভাগফলত ৰল সিমিলাৰলি ইয়াতে 0 এটা আছে গতিকে প্ৰথমৰ সংখ্যাটো কি হ'ব এই একটো কি হ'ব আমাৰ ভাগ শেষত ৰব গতিকে ইয়াতে ভাগ শেষ এক ৰৈছে নে ডেফিনেটলি ৰৈছে আৰু বাকি এফালৰ দুটা সংখ্যা কি হৈছে আমাৰ ভাগফলত সোমাই গৈছে ঠিক সিমিলাৰলি ইয়াতে কি হ'ব ইয়াতে সয় 0 এটা 10 0 এটাই থাকে গতিকে ইয়াৰ প্ৰথম এককৰ ঘৰত সংখ্যাত কি আছে 0 আছে গতিকে 0 টো কি হ'ব আমাৰ ভাগ শেষত হ'ব আৰু এফালৰ যিটা সংখ্যা এটাক বাদি এফালে যিটা থাকিব হেগিটা আমাৰ ভাগফলত সোমাব গতিকে 120 ভাগ এই 120 টো আমাৰ কি হৈছে ভাগফলত সোমাইছে নে ডেফিনেটলি সোমাই আছে আৰু এক্স্যাক্টলি ইয়াতে কি হৈছে এফালে 0 আছে গতিকে ইয়াৰ ভাগ শেষত কোনটো সংখ্যা ৰব ভাগ শেষত ৰব 0 এটো 0 আমাৰ হৈ আছে ইয়াতে আৰু তাৰ পিছত এফালৰ তিনটা সংখ্যা আমাৰ কি হৈছে 501 এগিটা কি সোমাইছে ভাগফলত সোমাই গৈছে গতিকে আমাক যদি যিকোনো সংখ্যা 10 এৰে হৰণ কৰিব দিলে তেতিয়া হলে আমি কি কৰিম ভাগ শেষত মাত্ৰ এককৰ ঘৰৰ সংখ্যাটো ৰাখি দিম আৰু বাকি এফালে যিমানখিনি থাকিব গুটেখিনি কি হ'ব আমাৰ ভাগফলত ৰব কথাটো বুজি পাইছানে একদম ভেৰি ইজি ট্ৰিক আৰু শৰ্ট ট্ৰিক ঠিক আছে নেক্সট আমি বুজিবলৈ যত্ন কৰো আহা 100 ৰ ক্ষেত্ৰত কি হ'ব সিমিলাৰ কথাই হ'ব তো 100 ত কি হ'ব ইয়াতে 0 কেটা আছে 0 দুটা আছে গতিকে আমি ভাগ শেষত কোন দুটা সংখ্যা ৰাখিম ভাগ শেষত আমি সদায় এই এককৰ ঘৰ আৰু দহকৰ ঘৰ দুটা সংখ্যা আমাৰ ভাগ শেষত যাব এফালে 5 আছে যেহেতু 0 টো আমি বাওঁফালে নাপাতো হয় না গতিকে আমি বাওঁফালে নপদাৰ কাৰণে আমি 5 টো ৰাখিছো আৰু এই ফালৰ যেটো এই দুটা সংখ্যাক বাদ দি বাকি কি ৰগল 4 হে 4 টো আমাৰ কি সোমাইছে ভাগফলত সোমাই গৈছে সিমিলাৰলি ইয়াতে কি আছে 0 দুটা আছে গতিকে এই প্ৰথমৰ দুটা সংখ্যা এককৰ ঘৰ আৰু দহকৰ ঘৰৰ সংখ্যাটো আমাৰ কলে গৈছে ভাগ শেষত গৈছে আৰু এফালৰ যেটো সংখ্যা এটো কত ৰৈছে আমাৰ ভাগফলত ৰৈছে গতিকে এক ইয়াত আমি ভাগফল পাইছো একে ধৰণে ইয়াতে আমাৰ 0 দুটা আছে গতিকে দুটা সংখ্যা আমাৰ কলে যাব ভাগ শেষলে যাব 44 আৰু এটুক বাদ দি আমি এটু দাগ যদি কাটি দিও তেতিয়া হলে আমাৰ কি সংখ্যা ৰগল 3 এই 3 টো আমাৰ কত হৈছে ভাগফলত ৰৈছে কথাটো বুজি পাইছানে একদম ইজি এতিয়া ডি নম্বৰটো চোৱা ইয়াতে কি হৈছে দুটা 0 গতিকে আমাৰ এই এককৰ ঘৰ আৰু দহকৰ ঘৰৰ সংখ্যাত কি আছে হেতুটা আমাৰ ভাগ শেষত ৰব গতিকে দুটা 0 আছে গতিকে ইয়াতে আৰু দুটা 0 টো আমি নবহাও এটা 0 বহাম কাৰণ দুটা 0 মানে যিমান এটা 0 ও হিমানে আৰু 10টা 0 মানো হিমানে গতিকে আমি দুটা 0 বহাৰ প্ৰয়োজন নাই আমি এটাই 0 বহাম গতিকে ইয়াতে কি হৈছে ভাগ শেষত 0 ৰৈছে আৰু এই দুটা সংখ্যাক বাদ দি এফালে কিমান আছিল 52 কিহত ৰৈছে এটো ভাগফলত ৰৈছে কথাটো বুজি পাইছানে তাৰমানে 0 যিমানটা আছে হে হিমানটা আমি কত ৰাখিম ভাগ শেষত ৰাখিম আৰু তাক বাদ দি আমি বাকি কিটা ভাগফলত ৰাখি দিলে উত্তৰ একদম ওলাই যাব ইজিকে এটা 1000 ৰ ক্ষেত্ৰত কি হ'ব 1000 ৰ ক্ষেত্ৰত আমাৰ শূন্য কেটা থাকে আমাৰ তিনটা থাকে নহয় নে গতিকে আমাৰ এই ফালত প্ৰথম তিনটা সংখ্যা এই এককৰ দহকৰ শতকৰ এই তিনটা সংখ্যা কলে যাব ইহতি যাব ভাগ শেষলে যাব গতিকে ইয়াতে ভাগ শেষ আমি কিমান পালো 200 পালো আৰু তাৰ বাদ দি আমি কি বাছিলা 5 টো আমাৰ কি হৈছে ভাগফলত যাব সিমিলাৰলি ইয়াতে তিনটা 0 গতিকে প্ৰথমত এই তিনটা সংখ্যা একক দহক শতক তিনটা সংখ্যা আমাৰ কিহত যাব ভাগ শেষত যাব যেহেতু আমি 0 টো বাওঁফালে পতা নাই গতিকে 30 আমাৰ কি ওলাইছে ভাগ শেষ ওলাইছে আৰু এই তিনটা সংখ্যাক বাদ দি আমাৰ বাছিলে কি 4 টো এই 4 টো আমাৰ 4 টো কি হৈছে ভাগফলত ৰৈছে ডেফিনেটলি একে ধৰণে ইয়াৰে তিনটা সংখ্যা এই তিনটা সংখ্যা আমাৰ কি হ'ব তোমালোকে কোৱেশ্চন কি হ'ব কত ৰব ভাগফলত নে ভাগ শেষত ডেফিনেটলি ভাগ শেষত ৰব গতিকে এটো আমাৰ ভাগ শেষত ৰৈ আছে দেখিলানে ভাগ শেষত আৰু তাক বাদ দি এফালৰ দুটা সংখ্যা কত ৰৈ আছে আমাৰ ভাগফলত ৰৈ আছে গতিকে আমি কি বুজিছো যে 10 100 1000 এনেকুৱা ধৰণৰ যদি সংখ্যাৰে আমাক অন্য সংখ্যা হৰণ কৰিব দিয়ে আমি এনেকে দীঘল নিয়মেৰে বাৰে বাৰে কৰি থকা কোনো প্ৰয়োজন নাই আমি শূন্য কেটা আছে হেকিটা চাই আমি একদম ফটককে উলিয়াই দিব পাৰিম নহয় নে পাৰিম না নোৱাৰিম ফটককে পাৰিম গতিকে এতিয়া আমি কিমানখিনি বুজি পাইছো তোমালোকৰ 80 নম্বৰ পেজত 80 নম্বৰ পেজত কি লিখে দিছে কেটামান অংক আমি মুখে মুখে একিটা কৰিবলৈ চেষ্টা কৰো আহা ঠিক আছে আমি একিটা কৰিম এতিয়া ওকে এতিয়া আমি আৰু দীঘল নিয়মেৰে অংক এই ধৰণে পাতি আমি কৰি থাকো এতিয়া আমি পটাপট কি কৰিম মুখে মুখে কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আমি প্ৰথমটো লওঁ ইয়াতে 0 আমি কেটা দেখিছো গতিকে এই এটা সংখ্যা আমাৰ কি হ'ব এককৰ ঘৰৰ সংখ্যাটো আমাৰ ভাগ শেষত ৰব আৰু বাকি দুইটো ভাগ ফলত সোমাবনে ডেফিনেটলি সোমাব তাৰ পিছত ইয়াত কি হৈছে 0 এটা আছে গতিকে ইয়াৰ এককৰ ঘৰৰ সংখ্যাটো কি হ'ব ভাগ শেষত ৰব এতিয়া ভাগ ফলত কোন দুটা যাব এই দুটা বাকি 76 এই দুটা 76 কত যাব
ভাগ ফলত যাব তাৰ পিছত ডেফিনেটলি এটো আমাক কৰিয়ে দিছে ইয়াতো মই বুজাই দিছো এটা 0 10ত এটা 0 আছে গতিকে এই প্ৰথমৰ এককৰ সংখ্যাটো আমাৰ কি হৈছে ভাগ শেষত সোমাইছে বাকি তিনটা সংখ্যা আমাৰ ভাগ ফললৈ আহিছে নহয় নে ঠিক একে ধৰণে এতিয়া 100 4 নম্বৰটো 100 দে 100 ৰ ক্ষেত্ৰত কি হৈছে দুটা 0 আছে গতিকে এই দুটা 0 আমাৰ কলে যাব ভাগ শেষলৈ যাব গতিকে দুটা 0 আছে হেবলি আৰু এখিনি দুটা 0 লিখিম নি দুটা 0 তো আমি নিলিখোঁ গতিকে এটা 0ই লিখিম এটা 0 লিখিম আৰু তাক বাদ দি আমাৰ কি থাকিলে 4 হে 4 টো কলে আহিব আমাৰ ভাগ ফললৈ আহিব ঠিক আছে নেক্সট আমি তেনেকে বাকিখিনি ফটাফট কৰিব পাৰিম এতিয়া চোৱা এটো 5 নম্বৰ ক্ষেত্ৰত কি হৈছে দুটা 0 আছে দুটা 0 আছে গতিকে আমি এই একক আৰু দশকৰ সংখ্যাটো কলে যাব আমাৰ ভাগ শেষলৈ যাব 38 আৰু তাক বাদ দি কি বাচিলে 3 আৰু 3 টো কলে আহিব ভাগ ফললৈ আহিব ঠিক একে ধৰণে এতিয়া আৰু নিয়ম একে আৰু এতিয়া দুটা 0 আছে গতিকে এই দুটা সংখ্যা কলে আহিছে ভাগ শেষলৈ আহিছে তাক বাদ দি 57 বাচিলে 57 বাচিছে হেতু আমাৰ কলে দিছে ইয়াত দিছে ঠিক আছে নেক্সট আমি এতিয়া অলপ অকমান ওপৰলে দি দিছো অল ৰাইট তাৰ পিছত এতিয়া আমাৰ আৰু কেটামান আছে এটো কি হৈছে তিনটা শূন্য আছে গতিকে এই প্ৰথমৰ তিনটা সংখ্যা এককৰ দশকৰ শতকৰ এই তিনটা সংখ্যা আমাৰ ক'ত ৰৈছেগে ভাগ শেষত আৰু তাক বাদ দি এই 31 টো আমাৰ ক'ত ৰৈছে ভাগ ফলত ৰৈছে একদম ইজি নহয় নে ইয়াতে আৰু ভাবিবলগীয়া কিটো আছে এতে আমি অংক কৰি থকা নাই আমি জাস্ট অংকটো চাইছো 0 টো হিসাব কৰিছো ভাগ ফল আৰু ভাগ শেষত পটাপট পাতি দিছো একদম আমাৰ কে সেকেন্ড লাগিছে ম্যাক্সিমাম 2-3 সেকেন্ড লাগিছে আমি উত্তৰটো উলিয়াবৰ কাৰণে নহয় না কিমান হজু তো নেক্সট কি হৈছে ইয়াতে আমাৰ তিনিটা শূন্য আছে গতিকে তিনটা শূন্য হলে এই তিনটা সংখ্যা আমাৰ কলে যাব ভাগ শেষলৈ যাব 2 2 1 আৰু তাক বাদ দি কি বাচি গল 2 গতিকে 2 টো ভাগ ফললৈ আহিব সিমিলাৰলি ইয়াতে তিনটা 0 এই প্ৰথমৰ তিনটা সংখ্যা কলে যাব আমাৰ 7 8 9 আমাৰ ভাগ শেষলৈ আহিব তাক বাদ দি 36 এটো আমাৰ ভাগ ফলত সোমাই যাব গতিকে আজি আমি এই ভিডিওটো কি বুজিলো যে কেনেকৈ যদি আমাক যিকোনো সংখ্যা 10 এৰে 100 এৰে 1000 এৰে যদি আমাক কি কয় হৰণ কৰিব দিয়ে গতিকে আমি আৰু এই ধৰণে কৰি থকাৰ কোনো প্ৰয়োজন নাই এই ধৰণে আমাৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই আমি জাস্ট কি চাম 0 চাম আৰু এই মতে ভাগ ফল ভাগ শেষত পাতি দিম ওকে তেতিয়া আশা কৰিছো তোমালোকে ভিডিওটোৰ কথাখিনি বুজি পাইছা অংকৰ ট্ৰিক্স কিনি বুজি পাইছা কেনেকৈ আমি 10 100 হাজাৰে আমি যদি আমাক হৰণ কৰিব দিয়ে আমি একদম অংকটো চাই সংখ্যাটো চাই আমি পটককে ভাগফল ভাগহে উলিয়াব পাৰিম ঠিক আছে তেতিয়া হলে আশা কৰিছো আজি ভিডিওটো তোমালোকে চাই কিবা এটা হেল্প পাবা গতিকে এইখিনিতে আজি সামৰিছো ওকে থ্যাংক ইউ